নমস্কাৰ, মই ৰুবি স্বাগত জনাইছোঁ মোৰ চেনেললৈ। আপোনালোক সকলো ভালে আছে নিশ্চয়। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এডেনিয়াম পুলিৰ যত্নৰ ওপৰত ক'ম। এডেনিয়ামৰ পুলি হওক বা ডাঙৰ এডেনিয়ামৰ গছ হওক, যত্ন প্ৰায় একেই। এতিয়া এডেনিয়াম বুলি ক'লে ইয়াৰ পটিং মিক্স কেনেকুৱা হ'ব লাগে, কিমান পৰিমাণত পানী দিব বা কিমান দিনৰ মূৰে মূৰে পানী দিব লাগে, আৰু ইয়াত কিবা সাৰ ব্যৱহাৰ কৰিব পাৰি নে নোৱাৰি, এই কথাবিলাক মনলৈ আহে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইবিলাকৰ ওপৰতে ক'ম, আৰু লগতে এই কডেক্সটো কেনেকৈ ডাঙৰ কৰিব পাৰি তাৰ ওপৰতো ক'ম। এই কডেক্সটো অকল গুটিৰ পৰা গজা পুলিতহে থাকে, যিবোৰ কাটিং লগোৱা হয়, মানে ডাল কাটি লগোৱা হয়, তাত এই কডেক্স নহয়। এই কডেক্সটোৱে এডেনিয়াম ফুলগছজোপাৰ সৌন্দৰ্য বঢ়োৱাত সহায় কৰে, লগতে ইয়াক আন ফুলগছৰ পৰাও পৃথক কৰে। এতিয়া জানো আহক ইয়াক কেনেকুৱা মাটিত ৰুব লাগে। এই ফুলবিধে বালিয়া মাটি পচন্দ কৰে। মই এই পুলিবোৰ ৰুওঁতে 60% বালি, 20% মাটি আৰু 20% কেঁচু সাৰ ব্যৱহাৰ কৰিছিলোঁ। লগতে 2 মুঠি নিমখলি আৰু 2 মুঠি বনমিলো ব্যৱহাৰ কৰিছিলোঁ। আৰু এই মাটিৰ মিশ্ৰণটোৰ লগত মই এচামুচ চাফ ফাংগিচাইড ব্যৱহাৰ কৰিছিলোঁ। এইবিলাকৰ উপৰিও আপোনালোকে ইয়াৰ মাটি প্ৰস্তুত কৰোঁতে ইটাৰ গুড়ি নাইবা ইটাৰ সৰু সৰু টুকুৰা বা সৰু সৰু শিলগুটি আদিও ব্যৱহাৰ কৰিব পাৰে। মাত্ৰ ইয়াৰ মাটিটো পানী ধৰি নৰখা এক বালিচহীয়া হ'ব লাগে। পানী কিমান পৰিমাণত দিব বা কিমান দিনৰ মূৰে মূৰে দিব লাগে জানো আহক। বহু লোকে এই এডেনিয়াম ফুলবিধক পানীৰ একেবাৰে প্ৰয়োজন নহয় বুলি ভাবে, কিন্তু কথাটো আচলতে তেনেকুৱা নহয়। বিশেষকৈ পুলিবিলাকত যদি পানী নিদিয়ে তেন্তে এই কডেক্সটো ডাঙৰ নহয় আৰু গছজোপাও সোনকালে নাবাঢ়ে। বহুত দিন পানী নিদিয়াকৈ থাকিলে এই কডেক্সটো টিপি চালেই গম পাব এইটো কোমল হৈ যায়, ঢিলা হৈ যায়। গছজোপাৰ ডিহাইড্ৰেশ্যনৰ কাৰণে এই কডেক্সটো কোমল হৈ যায়। তেনেকুৱা হ'লে লগে লগে পানী দিব লাগে। এইটো অকল পুলিৰ ক্ষেত্ৰতেই নহয়, ডাঙৰ এডেনিয়াম গছবিলাকৰ ক্ষেত্ৰতো একেই কথা। সেইদৰে বেছি পানী পালেও বা একেৰাহে বৰষুণত তিতি থাকিলেও কডেক্সটো কোমল হৈ যায় আৰু গছজোপা লাহে লাহে গেলি যোৱা দেখা যায়। তেনেকুৱা হ'লে গছবোৰ মৰি যাব পাৰে। গতিকে অতিমাত্ৰা পানী দিয়াৰ পৰা বিৰত থাকিব আৰু বৰষুণৰ পৰাও ইয়াক আঁতৰাই ৰাখিব। পানী দিয়াৰ আগত মাটিখিনি আঙুলিৰে এবাৰ চেক কৰিব। যদিহে মাটিখিনি তিতি থাকে তেন্তে আকৌ পানী দিয়াৰ প্ৰয়োজন নাই। টাবৰ মাটিখিনি যেতিয়া একেবাৰে শুকাই যায় তেতিয়াহে ইয়াত পানী দিব লাগে। এইখিনিতে মই আৰু এটা কথা জনাব বিচাৰোঁ, এডেনিয়াম গছত সদায় গৰম দিনতহে পানী দিব লাগে। ঠাণ্ডা দিনত ইয়াত পানীৰ প্ৰয়োজন খুব কম। মাত্ৰ মাটিখিনিত অলপ পানী স্প্ৰে কৰি থাকিব এমাহত এবাৰ বা দুবাৰ, যাতে মাটিখিনি অলপ সেমেকিহে থাকে। এই এডেনিয়াম পুলিবিলাক সোনকালে ডাঙৰ হ'বৰ বাবে মই কি সাৰ ব্যৱহাৰ কৰিছোঁ জানো আহক। এই পুলিবিলাকত মই NPK 19-19-19 1 চামুচ 1 লিটাৰ পানীত গুলি ব্যৱহাৰ কৰোঁ। ইয়াক মই এই গৰমৰ মাহকেইটাত এমাহত এবাৰকৈ দি আছোঁ। এই NPK 19-19-19টোত নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম তিনিওটাই সমান পৰিমাণত আছে, কিন্তু পুলিবোৰ যেতিয়া অলপ ডাঙৰ হ'ব তেতিয়া ইয়াত নাইট্ৰজেনযুক্ত সাৰ দিব নালাগে, অকল পটাছিয়াম আৰু ফছফৰাছযুক্তহে সাৰ দিব লাগে। ইয়াৰ বাবে ফছফৰাছ আৰু পটাছিয়াম ৰিচ NPK বজাৰত পোৱা যায়। ইয়াৰ উপৰিও আপোনালোকে জৈৱিক সাৰৰ ভিতৰত বনমিল দিব পাৰে। এই এডেনিয়াম ফুলজোপাক অকল গৰম দিনতহে সাৰ দিব লাগে। ঠাণ্ডা দিনত সাৰ দিয়াৰ প্ৰয়োজন নহয়, কিয়নো ঠাণ্ডা দিনকেইটা এই গছজোপাৰ ডৰমেঞ্চি পিৰিয়ড হয়। বেমাৰৰ পৰা বচাই ৰাখিবৰ বাবে কি ঔষধ ব্যৱহাৰ কৰিব পাৰি জানো আহক। এই ফুলবিধৰ বেমাৰ বুলি ক'বলৈ প্ৰথম সমস্যাটোৱে হৈছে এই কডেক্সটো বা কাগজজোপা কোমল হৈ গেলি যোৱাটো। তেনেকুৱা হ'লে গছজোপা মৰিব পাৰে। এই সমস্যাটো সাধাৰণতে বাৰিষা বেছিকৈ হোৱা দেখা যায়, বা বেছিকৈ পানী দিলেও এই সমস্যাটো হ'ব পাৰে। এই সমস্যাটো নহ'বৰ বাবে আমি মাজে মাজে ফাংগিচাইড ব্যৱহাৰ কৰি থাকিব লাগে। মই এই চাফ ফাংগিচাইডটো আধা চামুচ 1 লিটাৰ পানীত গুলি 20-25 দিনৰ মূৰত এবাৰ ব্যৱহাৰ কৰোঁ। মই যিহেতু এতিয়া ইয়াত NPK দিলোঁ, সেইবাবে এই ফাংগিচাইডটো কেনেকৈ দিব লাগে কৰি নেদেখাওঁ। আপোনালোকে নিজেই আধা চামুচ 1 লিটাৰ পানীত গুলি 20-25 দিনৰ মূৰে মূৰে এইটো দিব। ইয়াৰ পিছতো যদি কেতিয়াবা শিপা বা গা গছৰ কোনোবা অংশ পচি যায় তেন্তে গছজোপা উঘালি সেই পচা অংশখিনি কাটি তাত শুকানকৈয়ে চাফ ফাংগিচাইড অলপ লগাই 2 দিন শুকানকৈ ৰাখি দিব। তাৰ পাছত আকৌ ৰিপৰ্টিং কৰিব, তেতিয়া গছজোপা আকৌ আগৰ দৰে ভাল হৈ যাব। ৰ'দত ৰাখিব নে ছাঁত ৰাখিব? এই এডেনিয়াম ফুলবিধক ডিজাৰ্ট ৰ'জ বুলিও কোৱা হয়, মানে মৰুভূমিৰ গোলাপ। এই ফুলবিধে গৰম আৰু ৰ'দ খুব পচন্দ কৰে। সেইবাবে ঘৰখনৰ আটাইতকৈ বেছি য'ত ৰ'দ পৰে ততেই এই ফুলবিধ ৰাখিব। ছাঁ পৰা ঠাইত কেতিয়াও এই ফুলবিধ ৰাখিব নালাগে, সদায় ৰ'দ পৰা ঠাইতে ৰাখিব। কডেক্সবোৰ ডাঙৰ কৰিবৰ বাবে কি কৰিব লাগে জানো আহক। এডেনিয়াম ফুলগছৰ এই কডেক্সটোৱেই গছজোপাৰ বেলেগ এটা সৌন্দৰ্য দিয়ে। সৰুৰ পৰা যদি আমি অলপ যত্ন লওঁ তেন্তে এই কডেক্সটো 2-3 বছৰতেই বহুত ডাঙৰ হয়, ধুনীয়া হয়।
তাৰ বাবে আমাৰ প্ৰথমে কৰিব লগা কামটো হৈছে ৰুবৰ বাবে এটা সঠিক পাত্ৰ নিৰ্বাচন কৰাটো। এই ফুলবিধক পুলি অৱস্থাৰ পৰাই সদায় বাম আৰু বহল পটত ৰুব লাগে। যদি অন্য ফুলবিলাকৰ নিচিনাকৈ আমি দ পটত ৰুওঁ তেন্তে ইয়াৰ শিপাবোৰ তললৈ বেছি দীঘল হৈ যাব, বহল হৈ নাযায় আৰু শিপাৰ লগতে ইয়াৰ কডেক্সটো দীঘলহে হয়, বহল নহয়। আৰু ৰিপৰ্টিং কৰাৰ সময়তো ইয়াৰ কিছুমান কৰিব লগা কাম থাকে, তাৰ এটা ভিডিঅ' মই কেতিয়াবা দিম। আজিলৈ ইমান।